আজি কাজলগাঁৱত আমাৰ PHC যিটো ডিভিজন ইয়াৰ অফিচটো ইনাগুৰেট কৰিছে আৰু ইয়াত আমি চবে উপস্থিত হৈছোঁ। PHCত বহুত ইম্পৰ্টেণ্ট প্ৰজেক্টবিলাক চলি আছে, JJM আৰু বহুত প্ৰজেক্টবিলাক, তো বহুত কাম কৰিব লগা আছে। উত্তৰ অঞ্চলৰ মানুহ পানীৰ কাৰণে খুব হাহাকাৰ হৈ আছে। দীৰ্ঘদিন ধৰি তেখেতসকলে পানীৰ কাৰণে বহুত ষ্ট্ৰাগল কৰিলে। এতিয়া লাহে লাহেকৈ বিভিন্ন স্কিম আহিছে আৰু আমিও BTR গভৰ্ণমেণ্টখনে যেনেকৈ নহওক ৰাইজে বিশুদ্ধ পানী পাব লাগে, ইয়াৰ কাৰণে বিভিন্ন আঁচনি আমি তৈয়াৰ কৰিছোঁ। আৰু আজি বিশেষকৈ এই কাজলগাঁৱত আমাৰ ডিভিজন অফিচটো ইনাগুৰেশ্যন কৰিবলৈ পাই আমি আনন্দিত হৈছোঁ আৰু ইয়াৰ পিছত পাব্লিক হেল্থৰ বিভিন্ন প্ৰব্লেম এই অফিচৰ পৰা চল্ভ হ'ব। আজিৰ পৰা আপোনালোকৰ বাজেট অধিৱেশন আৰম্ভ হ'বলৈ গৈ আছে, যিহেতু বিধানসভা নিৰ্বাচন সমাগত, কি ধৰণৰ বাজেট ল'ব বুলি? সব বাজেট বুলি ক'লে কেন্দ্ৰীয় বাজেট, ৰাজ্যৰ বাজেটটো যিমান ইম্পৰ্টেণ্ট, আমাৰ কাউন্সিলৰ বাজেটটো ইমান হাইলাইট নহয়। ইয়াত কিছুমান টকা আছে, সেই টকাখিনি কোনটো শিতানত কেনেকৈ ইফেক্টিভলি ভালকৈ আমি কাম কৰিব পাৰি, ইয়াৰ কাৰণে আজি বাজেট ছেশ্যনটো হ'ব। আমি বিচাৰিছোঁ কি মেক্সিমাম যিটো আছে পইচা আমাৰ এডুকেশ্যনত খৰচ হ'ব লাগে। এডুকেশ্যন আৰু ইকনমি যিটো আছে কি ইনকাম জেনেৰেট কৰাৰ কাৰণে আমি চিন্তা কৰিছোঁ। গতিকে আহি থকা বছৰত আমি এগ্ৰিকালচাৰ আৰু আমাৰ এডুকেশ্যন এই দুটাত বেছি প্ৰায়ৰিটি দি আমি কাম কৰিবলৈ লৈছোঁ। বাকীখিনি যিটো আছে ৰাস্তা ঘাটৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ আঁচনি আছে আৰু হেল্থৰ কাৰণে NHM চলি আছে। চ' DRDA, NRLM এইবিলাকতো বহুত আঁচনি চলি আছে। MG এনৰেগাৰ আঁচনি খুব ভালকৈ যদি চলাব পাৰে বহুতখিনি উন্নয়ন গ্ৰাম্য অঞ্চলত হ'ব। আমি এইটো যিটো দেখিবলৈ পালোঁ, আগৰ চৰকাৰবোৰে সেই কামবিলাক কৰা নাই। গতিকে এতিয়া আমাৰ তাত যিখিনি টকা আহিছে সেই টকাখিনি সঠিকভাৱে কেনেকৈ ৰাইজক মানে আমি ইমপ্লিমেণ্ট কৰিব পাৰে বা উন্নয়নটো দিব পাৰে, ইয়াৰ কাৰণে আজি বাজেটৰ আলোচনা হ'ব। আৰু আজি আপোনালোকৰ আগত মই এটা কথা ঘোষণা কৰিব বিচাৰিছোঁ যে নিৰ্বাচনৰ সময়ত আমি কৈছিলোঁ কি ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে আমি এটা উন্নয়ন বৰ্ড, ডেভেলপমেণ্ট বৰ্ড গঠন কৰিম আৰু অতি শীঘ্ৰে আমি সকলো জনগোষ্ঠীৰ কাৰণে উন্নয়ন বৰ্ডটো গঠন কৰিবলৈ গৈ আছোঁ। আচ্ছা ছাৰ, VCDC নিৰ্মাণ গঠন কৰাক লৈ যিটো এটা মতানৈক্য হৈছে VCDCত একো মতানৈক্য হোৱা নাই, এজন দুইজনটো থাকিবই। এইটো চব পাৰ্টি থাকে, কালি MLA টিকেট দিলে এইটো হ'ব, MP টিকেট দিলে এইটো হ'ব, এইটো হ'বই। নহ'লে আৰু মানুহৰ কি আছে, মানুহটোতো আৰু মেচিন নহয় কি আপুনি নট বলটো মাৰি থৈছে ইফালে যাব লাগে এনেকৈ। মানুহ হ'লে কি অলপ ফ্লেক্সিবিলিটিটো হ'ব, কিন্তু এইটো লৈ পেলাই আমাৰ মাজত কোনো তেনেকুৱা ডাঙৰ এটা কোনো সাংঘাতিক এটা ক্ষতি একো নাই, না BJP আৰু UPPৰ মাজত, না UPPৰ মাজত, না BJPৰ মাজত। এজন দুইজন এনেকুৱা ল'ৰা কৈয়ে এইটো আপুনি দেখিব, কালি ইলেকশ্যন টিকেট নাপালে কোনোবা ক'ৰবাত গুচি যাব, কোনোবা ক'ৰবাত আহিব, সেইটোৱে ৰাজনীতি। আৰু বিধানসভা নিৰ্বাচন কাৰ লগত মিত্ৰতা হোৱা সম্ভাৱনা আছে? এতিয়ালৈকে আপোনালোকে যাৰ লগত দেখা পাই আছে তাৰ লগতে হোৱাৰ মেক্সিমাম চান্স আছে।